যদি আপোনাৰ গ্ৰেড 4 অসম পুলিচৰ ইণ্টাৰভিউ আছে তেনেহ'লে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'ব যেহেতু আমি ইয়াত বহুতখিনি কথা আলোচনা কৰিম গোটেইখিনি ডিটেইলছ আপুনি ভাইবাত কেনেকুৱাকৈ এনচাৰ দিব কিদৰে কথা পাতিব কিদৰে এণ্ট্ৰি কৰিব আৰু আপোনাৰ ডকুমেণ্টছ কি চেক কৰা হৈ আছে কি জেৰক্স কৰি ল'ব লাগিব ফটো কপি লাগিব আপোনালোকৰ মেডিকেলত কি চোৱা হয় কি চাইছে বা কিমান কেণ্ডিডেট হৈ আছে সকলো আমি এই ভিডিঅ'ত ডিছকাছ কৰিম গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব যাতে স্ক্ৰিপ্ট কৰি নাচাব যাতে আপোনাৰ মেইন কথাবোৰ আপোনালোকে এৰি থৈ নাযায় নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আজি আমি পোনপ্ৰথমতে আলোচনা কৰিম ডকুমেণ্টছৰ বিষয়ে যেতিয়া গেটত এণ্ট্ৰি কৰিব মৰ্ণিঙত আপোনালোকে ৰাতিপুৱা আপোনালোকে গেটত এণ্ট্ৰি কৰিব তেতিয়া আপোনালোকৰ এক্সামৰ এডমিট কাৰ্ডখন আৰু লগতে আপোনাৰ অৰিজিনেল আধাৰ কাৰ্ডখন আপোনালোকে লগত লৈ যাব আপোনালোকৰ তাত চেকিং হ'ব তাৰপিছত আপোনালোকক এটা টোকন দিব ভিতৰত এণ্ট্ৰি কৰিবলৈ আৰু আপোনালোকৰ ভিতৰত আপোনালোকে অৰিজিনেলখিনি লৈ ল'ব অৰিজিনেল ডকুমেণ্টছ আপোনাৰ মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছৰ এডমিট কাৰ্ড আপোনাৰ ইণ্টাৰভিউৰ এডমিট কাৰ্ড তাৰপিছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ কাষ্ট চাৰ্টিফিকেট আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এইখিনি লৈ যাব আৰু 8 পাছ হ'লে মানে আপোনালোকে 8 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটত আপোনালোকে কাউণ্টাৰ চাইন কৰাই ল'ব ঠিক আছে কাউণ্টাৰ চাইন নহ'লে কিন্তু আপোনালোকক ৰিজেক্ট কৰি দিব আপোনালোকে এইখিনি ধ্যান ৰাখিব আৰু প্ৰতিটো ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি এটেষ্টেড চাইন কৰি ল'ব আপোনালোকে চাইন কৰি ল'ব আৰু পাছপৰ্ট চাইজ ফটো 1 কপি লৈ ল'ব ঠিক আছে আৰু যদি আপোনালোকে কিছুমানৰ পুৰণা কাষ্ট চাৰ্টিফিকেট আছে আৰু এতিয়া নতুনখন যদি আপোনালোকে তাত আপলোড কৰিছে তেনেহ'লে পুৰণা কাষ্ট চাৰ্টিফিকেটটো লৈ যাব পুৰণা কাষ্ট চাৰ্টিফিকেটটো সিহঁতে চাইছে ঠিক আছে ডকুমেণ্টছখিনি ইমানে চাই ডকুমেণ্টছখিনি আপোনালোকে ভালকৈ লৈ ল'ব প্ৰতিটো 1 কপি জেৰক্স কৰি কিনে কুৱেশ্যন আপোনালোকৰ খুব আহিছে মানে কিছুমানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো যেতিয়া এপ্লাই চলিছিলে কিছুমানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আপলোড কৰা নাই বেলেগ চাৰ্টিফিকেট দি কিনে এপ্লাই কৰিছিলে এতিয়া কিন্তু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আপলোড দিলে হ'বনে নহ'ব বুলি চবৰে কুৱেশ্যন বহুতখিনিৰে কুৱেশ্যন আহিছে আপোনালোকৰ এতিয়া যোনখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখন লৈ যাব সিহঁতে আপোনালোকক আকৌ আপলোড কৰি দিব সেইটোৰ লগত আপোনালোকে টেনশ্যন ল'ব নালাগে ঠিক আছে এতিয়া আহোঁ মেডিকেললৈ মেডিকেল কি চাইছে মই গোটেইখিনি কৈ দিম আৰু আপোনালোকে চাওক আপোনালোকে মেডিকেল যেতিয়া আপোনালোকে কৰিবলৈ যাব আপোনালোকৰ মেডিকেলৰ কাৰণে হাফ পেণ্ট লগাব দিছে হাফ পেণ্টটো আপোনালোকে লৈ যাব পাহৰি নাযাব বহুত ল'ৰাই হাফ পেণ্ট লৈ যোৱা নাই বহুত প্ৰব্লেম হৈছে হাফ পেণ্ট লৈ নোযোৱাৰ কাৰণে হাফ পেণ্টখিনি লৈ যাব ঠিক আছে পাহৰি নাযাব আপোনালোকৰ মেডিকেলটো একেবাৰে নৰ্মেলকৈ চাইছে আপোনালোকৰ ৱেইট চেইজ হাইট চাইছে তাৰপিছত আপোনাৰ চকুৰ পৰীক্ষাটো কৰিছে যিহেতু আপোনাৰ এটা চকু বন্ধ কৰি কিনে যেহেতু ABCD যোনটো থাকে সেইটো ওলোটা পোলোটাকৈ আছে একেবাৰে লাহেকৈ ক'ব ভালকৈ দিব সেইটো জবৰদস্ত নকৰিব এইখিনি 6/6 থাকে সেইটো ক'ব দিছে তাৰপিছত আপোনাৰ যোনটো চকুৰ পৰীক্ষা যিহেতু আপোনাৰ এইটো জিগজাগ বুলি কয় এইটো সেইখিনি চাবলৈ দিছে নাম্বাৰখিনি ভালকৈ চাব লাহে ধীৰেকৈ ক'ব হুৰা ধুৰা নকৰিব ধুনীয়াকৈ কৰিব এইখিনি নৰ্মেলকৈ একেবাৰে নৰ্মেলকৈ কৰিছে মেডিকেল তাৰপিছত আপোনাৰ ভিতৰত আপোনাৰ অলপ নিজৰ পাৰ্চনেল পাৰ্টছটো অলপ চাইছে বাকী ইমান চোৱা নাই ঠিক আছে ইমানখিনি মেডিকেল আপোনালোকে যাতে ভালকৈ দিব হুৰা ধুৰা নকৰিব কিছুমানে হুৰা ধুৰা কৰি কিনে এনে বেকাৰ বেয়া কৰি লয় ভালকৈ দিব মন দি কিনে একো টেনশ্যন ল'ব নালাগে বিন্দাছ ভয় নাখাব আপোনালোকে ঠিক আছে এতিয়া আহোঁ মেইন টপিকলৈ আপোনালোকে ভাইবাত যেতিয়া আপোনালোকে মেডিকেল হৈ যাব ভাইবাত যেতিয়া আপোনালোকক পঠাব যেতিয়া আপোনালোকে লাইন ৰাখিব যেতিয়া আপোনাৰ পাল পৰিব আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব কেনেকুৱাকৈ আপোনালোকে এণ্ট্ৰি কৰিব মই আপোনালোকক এই সবিশেষখিনি ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ ক'ব আপোনালোকে ঠিক আছে আপোনালোকে যেতিয়া আপোনাক মাতিব এণ্ট্ৰি কৰিব ধুনীয়াকৈ আপুনি ক'ব ছাৰ মই সোমাব পাৰোঁনে বা ছাৰ আই কামিং এনেকৈ ধুনীয়াকৈ ক'ব সিহঁতে মাতিব যেতিয়া আপোনালোকে মাতিব তেতিয়া তাত 3জনকৈ সিহঁতে অফিচাৰ আছে ধুনীয়াকৈ আপুনি আপোনাৰ টাইমটো চাই ল'ব ধুনীয়াকৈ আগতীয়াকৈ টাইমটো এতিয়া বৰ্তমান কিমান বাজি আছে বা দুপৰীয়া হ'লে দুপৰীয়া টাইমখিনি চাই ল'ব বা ইভিনিঙত আপোনাৰ পৰিলে ইভিনিংটো চাই ল'ব আৰু আপুনি মৰ্ণিং পৰিলে ধুনীয়াকৈ আপুনি যেতিয়া সোমাব আপুনি লেফ্ট ছাইডত আপোনালোকে কিবাটো লৈ ল'ব আপোনাৰ ফাইলটো লৈ ল'ব তাৰ ফাইলত আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ ল'ব ঠিক আছে আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ধুনীয়াকৈ আপোনালোকে এণ্ট্ৰি কৰিব সোমাই কিনে মে কামিং ছাৰ এনেকৈ ক'ব বা মই সোমাব পাৰোঁ নেকি ছাৰ এনেকৈ ক'ব সিহঁতে যেতিয়া আপোনালোক এণ্ট্ৰি কৰিব আপুনি যেতিয়া চাই ল'ব টাইমটো যেতিয়া আপুনি মৰ্ণিং টাইমত পালে ধুনীয়াকৈ ক'ব যাই কিনে 3জন থাকে ধুনীয়াকৈ আপুনি সাৱধান হৈ কিনে গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম গুড মৰ্ণিং ছাৰ এনেকুৱা বুলি ধুনীয়াকৈ ক'ব তাত যাই কিনে তাৰপিছত সিহঁতে যি কুৱেশ্যন সুধিব আপুনি লাহেকৈ ক'বলৈ চেষ্টা কৰিব যাতে মানে বেছি স্পীডত অভাৰ এক্সপাৰ্ট কৰিব হ'ব নালাগে নহ'লে মানে আপোনাক মানে সিহঁতে ভাবিব কি বহুত অভাৰ এক্সপাৰ্ট যি সোধে তাকে এনচাৰখিনি দিব আকৌ বেছিকৈ বহলাই কিনি ক'ব নালাগে যেতিয়া আপোনাক কিছুমানক সুধিছে আপোনাৰ পৰিচয়টো দিয়ক বুলি আপুনি তেতিয়া ধুনীয়াকৈ ক'ব লাগিব ধুনীয়াকৈ ক'ব ধন্যবাদ ছাৰ আপুনি মোক মোৰ পৰিচয়টো দিবলৈ দিয়াৰ বাবে ধুনীয়াকৈ আপুনি ক'ব ছাৰ মোৰ নামটো
এইটো আমুক হয়, মোৰ ডিষ্ট্ৰিক্ট এইটো হয়, মই এইটো গাঁৱৰ পৰা বিলং কৰোঁ, এনেকুৱা বুলি ধুনীয়াকৈ ক'ব। তাৰপিছত কোৱাৰ পিছতে থেংক ইউ ছাৰ বুলি কৈ কিনে ক'ব। ঠিক আছে, তাৰপিছত আপোনাক কুৱেশ্যন সুধিব, বা আপুনি চাফাই কৰ্মচাৰীৰ কাৰণে যদি এক্সামটো দিব গৈছে তেনেহ'লে তাত বস্তুখিনি ৰাখা আছে। আপোনালোকক মই কৈছোঁৱে, যিহেতু কেমিকেলবোৰ ৰাখা আছে, ধুনীয়াকৈ আপোনাক সিহঁতে সুধিব, আপোনাক দেখাই দিব। আপোনাক যদি কয় বা এক্সাম্পল আপোনাক বহুতকে কুৱেশ্যন কৰিছে, নালা চাফা কৰোঁতে আমি কোনটো বস্তু ইয়াত ইউজ কৰোঁ, আপোনাক দেখাই দিব, আপুনি কৈ দিব তাতে কোনটো বস্তু ইউজ কৰে। এইখিনি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি ল'ব। ঠিক আছে, আৰু আপোনালোকক এনেকুৱাকৈ সুধিব পাৰে, আমি টয়লেট চাফা কৰিবলৈ কোনটো বস্তু আমি ব্যৱহাৰ কৰোঁ। তাতে বস্তু টয়লেট চাফা কৰাৰ বস্তুখিনি ৰাখি থৈছে, আমি হাৰপিক আৰু তোমাৰ এইটো ব্ৰাছটো আছে, এইবিলাক ধুনীয়াকৈ দেখাই দিব, তাতে বস্তুখিনি ৰাখা আছে। ঠিক আছে, এইখিনি বস্তুৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাই দিছোঁ। আপোনালোকে যদি ভিডিঅ'খিনি চোৱা নাই তেনেহ'লে ভিডিঅ'খিনি চাই ল'বগৈ, যাই কিনে কি বস্তু আছে, কি সঁজুলি আছে। ঠিক আছে, ভালকৈ চাই কিনে যাব আপোনালোকে। তাৰপিছত আপোনালোকে কুকমেনৰ কাৰণেও এনেকুৱাই কুৱেশ্যন সুধিছে, বা 50জন মানুহ ভাত খাবলৈ কাৰণে কিমান চাউল লাগিব, বা ঘুগুনি 20জন মানুহৰ কাৰণে কিমানখিনি চানা বা মটৰ লাগিব, এইটো কুৱেশ্যন এনেকুৱাকৈ কুৱেশ্যন সুধিছে। খালি কথা কোৱাটো আপোনালোকে ভালকৈ ক'ব, এই কথা কোৱাটোহে আপোনালোকে ধুনীয়াকৈ ক'লে মানে কি হয়, কথা কোৱাতহে মানে সিহঁতে বেছিকৈ আকৰ্ষণ কৰিব। ঠিক আছে, গতিকে বস্তুখিনিৰ ওপৰত ইমানখিনি ডিপেণ্ড নকৰে বাৰু। ঠিক আছে, আৰু তাৰপিছত আপোনালোকৰ তাত অৰিজিনেল ডকুমেণ্টছটো একবাৰ চাব, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আছে। কুকমেনকো এনেকুৱাই কুৱেশ্যন সুধি আছে, আৰু বাৰৰ কাৰণেতো অলৰেডি তাত বস্তুখিনি ৰাখি থৈছে, সিহঁতৰ কেঁচি তেচি কিবা কিবি এইবিলাক বস্তু আজৰাং সিহঁতৰ যিখিনি সামগ্ৰী আছে বাৰৰ কাৰণে, সেইবোৰ বস্তু ৰাখি থৈছে। প্ৰেক্টিকেলি আপোনাক দেখাব দিব, চুলি কাটোতে কোনটো বস্তু ইউজ কৰে, দাড়ি কাটোতে কোনটো শ্বেভিং ক্ৰীম ইউজ কৰে, এইবিলাক মানে বস্তুখিনি তাত ৰখা আছে অলৰেডি। আপোনালোকে ধুনীয়াকৈ ক'ব, ভয় খাব নালাগে। আপোনালোকে মেইন কথা হ'ল কি, চাওক, মেইন কথা হ'ল ভাইভাত হৈ গ'ল এনেকুৱা হয়, আপোনালোকৰ কথা কোৱা ষ্টাইলটো, আপোনালোকৰ ড্ৰেছ পোচাকযোৰত সিহঁতে বেছিকৈ চকু দিব। সেইটো বস্তুটো আপোনালোকে সদায় মনত ৰাখিব। কথা কোৱা ষ্টাইল, ড্ৰেছ পোচাক, এইখিনিতে সিহঁতে বেছি নজৰ দিয়ে। ঠিক আছে, ধুনীয়াকৈ ক'ব, যাতে ভয় খাব নালাগে। আপোনালোকে আৰামত ক'ব, যাতে হুৰা ধুৰা কৰিবলৈ কোনো দৰকাৰ নাই, কোনো কম্পিটিশ্যন নহয়, আৰামছে ক'ব। ঠিক আছে, সেয়াই মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। আপোনালোকে ভালকৈ দিব বুলি আশা কৰিছোঁ। যাতে মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পায় মোক প্লিজ আপোনালোকে কমেণ্ট কৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক মই বহুত ধন্যবাদ দি আছোঁ। আপোনালোকে বহুতখিনি মৰম দি থকাৰ বাবে, বহুতখিনি আপোনালোকে আগুৱাই লৈ গ'ল, বহুতখিনি ছাবস্ক্ৰাইবখিনি কৰাই দিলে। আজি জাষ্ট 1K হ'বলৈ 10-15-20টামান লাগে, আপোনালোকে আজি কমপ্লিট কৰি দিয়ে বুলি ময়ো আশা কৰিছোঁ। আপোনালোকে যিমানটো পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈকে, যাতে সিহঁতে ভিডিঅ'বোৰ পায়। ঠিক আছে, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। সকলোকে ভালকৈ দিবা, বেষ্ট অফ লাক থাকিল। মোৰ ফালৰ পৰাতো একেবাৰে মই হৈ যোৱাটোৱে সদায় আশা কৰোঁ। ঠিক আছে, বাই বাই, সকলোকে ভালকৈ দিবা, বেষ্ট অফ লাক।